वेलकम बैक टू माय यूट्यूब चैनल जोराज ब्लॉग। आमार इफाले এনেকুৱা মানে হিল আৰু জুমা হৈ আছে আপোনালোকক দেখাবলৈ লাইভ দেখাবলৈ চেষ্টা কৰোঁ ৰাতিপুৱা আপোনালোকক ইয়াত দেখাবলৈ চেষ্টা কৰিম যে আমাৰ ইয়াত হিল কিমান কাল পৰি আছে বৰ্তমান। দেখা পাইছে দোস্ত আর ইফালে চাওক না পুরা গাড়ীখনত দাং লাগি আছে পুরা একদম হুলস্থুল মানে ইমান ডাঙৰ শিলগুটি পৰিছে এইফালে চাওক। দোস্ত আমাৰ একদম মানে ইমানে পৰিছে এইফালে আৰু চাওক না এইফালে আৰু ভৰ্তি হৈ আছে আমাৰ একদম ঝাৰ এটা জগ একদম ভৰ্তি হৈ গৈছে এইফালে চাওক গলি পুৰা পৰিছে পুৰা দোস্ত চাওক না একদম পুৰা ভৰ্তি হৈ গৈছে এইফালে। দোস্ত আৰু আহি আছে এইফালে চাওক মানে ধান দি একদম ডাঙৰ পৰিছে ডাঙৰ শিলগুটি পৰিছে এইফালে চাওক কেমেৰাটো ঘোৰা হৈ আছে এইফালে চাওক এটাকৈ আহিছে একদম। আমি সৰু থাকোঁতে যে আগতে ডাঙৰ শিলগুটি পৰিছে বুটলি কেনে একদম মানে কিবা এটা খাইছোঁ বৰফ বুলিকৈ খাইছোঁ মানে ইমান টেষ্টি মানে তেতিয়ালৈকে। তো আজিও মই সেনেকুৱাকৈ মানে ধাৰত তুলি লৈছোঁ শিলগুটিবোৰ। তো আমাৰ ফালে মানে বহুতে পৰিছে ইমানে পৰিছে মানে কি ক'ম আৰু জম্মু কাশ্মীৰ এতিয়া হৈ গৈছে। অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া চাওক কিমান শকতকৈ পৰি আছে এইফালে। আৰু দোস্ত এয়া ঝাৰত উঠাই লৈছোঁ এক চাওক কি মজা লাগিছে মজা দোস্ত এয়া চাওক আমাৰ এইফালেও বৰফ পৰিছে একদম ধুনীয়া বৰফ পৰিছে। এই বৰফবোৰ চাই কিনে কেনেকুৱা লাগিছে ভাল লাগিছে হে চুই কিনে ভাল লাগিছে হে তো একো নহয় পুৰা ধৰি আছে চাওক না বেটা একদম পুৰা লৈছে হাতত একদম বৰ ৰস পাইছে একদম এই ধুনীয়াকৈ। কেইটা লৈছা কেইটা উঠাইছা হাতত 4টা অৱস্থাকৈ উঠাইছা হা। আজি আমাৰ ইয়াত ৰাতিপুৱা শিলগুটি পৰিছে ন ডাঙৰ ওপৰৰ পৰা বৰফ আইচক্ৰীম চব পৰিছে হয় নাই এইবোৰ বৰফ ন বেটা। আমাৰ ধুনু বাবা হাতত উঠাই লৈছে একদম তামামকৈ উঠাই লৈছে চাওক না ঠাণ্ডা নালাগে বোলে পুৰা আছে একদম ষ্ট্ৰং হৈ কিনে আছে ঠাণ্ডাটো লাগিছে এইফালে হয় না বেটা। A few moments later. এইফালে বৰফ উঠলে ওলাই আহিছে চাওক না এইফালে কিমান বৰফ পৰিছে একদম ধামাকা বৰফ পৰিছে বৰফ পৰিবলৈ গলি গৈছে এইফালে চব জগ ঠগ লৈ কেনে একদম পোৱালিবোৰ বৰফ একদম কুৰা বুটলিবলৈ আহিছে এইফালে চাওক। ঐ ৰ'ব দাদা কতলা বৰফ পৰিছে আমাৰ দি হা মিলা না শুনো শুনো এই কিমান কাল বৰফ পৰিছে এইফালে এইবোৰ কি বুটলিছা তুমি কি উঠাই আছা হা বৰফ ঠাণ্ডা না বেটা এইফালে কিমান ডাঙৰ নব দাদা এইফালে এইফালে চা কিমান ডাঙৰ উঠা এইফালে তামাম বটল একদম কুৰাইছে এইফালে আগফালে যা দোস্ত ভিডিঅ'খনত বিশেষ একো নাই। তো আমাৰ এইফালে বৰফ পৰিছে সেইখিনি অলপ দেখাবলৈ কাৰণে ভিডিঅ' কৰিছোঁ এইফালে গৈ। তো আমাৰ পোৱালিবোৰ কেনেকুৱাকৈ বুটলিছে সেইখিনি অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। তো ভিডিঅ'খন ইউনিক মানে দেখাবলগীয়া একো নাছিলে।
তো এইটোৱে ভিডিঅ'খন আজিলৈকে ইয়ালৈ মানে